हेलो नमस्कार सकलोके আজি মই দেখাম আপোনালোকক ভেজিটেবল পৰঠা কেনেকৈ বনাই খুব সোৱাদ লগা খুব টেস্টি খুব ধুনিয়া হয় খুব কম সময়ৰ ভিতৰতে ৰেডি কৰিব পাৰি সো বহুত ভাল লাগে আৰু আপোনালোকে সকলোৱে চেষ্টা কৰিব ঘৰত আৰু বলক দেৰি নকৰি কেনেকৈ বনাই হেতুকে আমি চাওঁ বলক এতিয়া কিচেনত আহিছো মই এইটো বাচনত মই এখন কৰাছেৰে মানে এটা কাপৰ জোখত মই 3 কৰাছ আটা লম মানে 3 কাপ আটা ইয়া 2 কাপ হল আৰু 1 কাপ আটা দি আছো মই সৰি ইয়া 3 কাপ আটা ললো মই ইয়াৰ পিছত ময়দা দিম 1 কৰাছ ময়দা দিলো মানে 1 কাপ ময়দা দিলো ইয়াৰ পিছত দিম ইয়া জলকীয়া গুৰি ইয়া জিৰাৰ গুৰি আৰু এবাৰ দিম ইয়াত ধনিয়াৰ গুৰি কম বেছি পৰিমাণ এটো কোনো হে নাই অকমান কম হলেও কথা নাই অকমান বেছি হলেও কথা নাই আপোনাৰ ইচ্ছামতে দিব পাৰে আৰু এতিয়া দিব লাগিব নিমখ নিমখটো তো জানে আৰু আপোনাৰ যিমান টেস্টি লাগে এই হিচাপত দিব পাৰে নিমখটো দি এতিয়া ইয়াক ধুনিয়াকৈ গুলক আৰু পানী তেনেকৈ ধুনিয়াকৈ গুলি লবলৈ যাতে বাবলছ না থাকে ধুনিয়াকৈ মিক্স কৰি লব লাগে ইয়াক পানী দিছো মই বহুত ঢিলা কৰি এনেকৈ মিক্স কৰি লব লাগে ইয়াক পুৰা এনেকৈ মিক্স কৰা হোৱাৰ পিছত কিছু সময় ইয়াক ঢাকি ৰাখি দিয়ক এনেকৈ আমি ঢাকি ৰাখি দিলো কিছু সময় ইয়াৰ পিছত মই বাকলি পেলাই থৈ দিছিলো আলু এটা আলু দুটা গাজৰ এয়া বন্ধাকবি আৰু এটা বিলাহী তো এতিয়া গাজৰটো আমি কুটি লম সৰু সৰুকৈ মানে এখন ইয়াতে আমি কুটি লৈছো গাজৰটো আৰু এয়া আলুখিনি কুটাৰ পিছত কিন্তু আপোনালোকে এবাৰ ধুব কাৰণ আলুত বহুত বেছি সুগাৰ থাকে আৰু হেতুৰ কাৰণে আলুটো কাটি কিনে ধুব লাগে কিমান পানী ওলাইছে তো হেতু সুগাৰ একচুয়ালি হেতুৰ কাৰণে আলুটো মিঠা লাগে হেতু ধুব লাগে সো আমি গোটেইখিনি ৰেডি কৰি ললো বন্ধাকবি গাজৰ আলু পিয়াজ বিলাহী আৰু ধনিয়া পাত সো মই গোটেইখিনি ধুনিয়াকৈ ৰেডি কৰি লৈছো গোটেইখিনি বস্তু ৰেডি হৈ থাকিলে অলপ সহজ হয় সুবিধা হয় তো সেই কাৰণে মই গোটেইখিনি ৰেডি কৰি লৈছো ইয়াৰ পিছত আমাৰ কেৰাহী গৰম হৈ আছে তো বহুত বেছিও গৰম নালাগে তো কেৰাহীত মই এতিয়া পিয়াজটো কেৰাহীতে দি দিওঁ এনেকৈ তেল বহুত দিব নালাগে আমি তেল বহুত নিদিওঁ আলুটো দি দিলো মই ইয়াক অকমান ফ্ৰাই কৰি লওঁ ইমানো ফ্ৰাই কৰিব নালাগে যি একেবাৰে ৰঙা পৰি যায় কাৰণ গোটেইখিনি বস্তু কেঁচা খাব পৰা বস্তুই আছে ইয়াতে অকল আলুটো অকমান হে হলে হল বাকি কেঁচাই খাব পাৰি গাজৰ বন্ধাকবি এইবিলাক কেঁচাই খাব পাৰি গাজৰটো দি দিওঁ সৰি এনেকৈ গোটেইখিনি লৰাই থাকক আৰু বিলাহীটো দি দিছো মই এতিয়া বিলাহী দিয়াৰ পিছত ইয়াক 2 মিনিট সময় ভাজিলে হৈ যায় আৰু এক বন্ধ কৰাৰ আগত ইয়াত অকমান নিমখ দি দিব লাগিব মই নিমখটো দি দিওঁ ইয়াতে কাৰণ নিমখ আমি আটা গুলোতেও দিছো গতে ইয়াতো দিছো অকমান দেখবৰ কাৰণে গাজৰৰ হালুৱা নিচিনা হৈছে আমি গুলি থৈ দিছিলো পনিয়াকৈ গুলিছো ইয়াত এতিয়া এটা এটা কৈ গোটেইকেইটা বস্তু ইয়াতে দি ইয়াক আকৌ মিক্স কৰিব লাগে ধনিয়াখিনি মই দিয়ে দিলো ধনিয়া দি এবাৰ মিক্স কৰি লৈ নাকে বাকি এইফালে গাজৰ মোৰ ঠাণ্ডা হৈ গল তাক মই উলিয়াই ৰাখিছো এয়া মই উলিয়াই ৰাখিছো গাজৰ সো দেখিবলৈ কিমান ধুনিয়া হৈছে ইয়াৰ পিছত আটা এটা এটা কৈ মিক্স কৰিব লাগে আৰু মই দি দিলো এনেকৈ মই মিক্স কৰি লম এতিয়া গোটেইখিনি মিক্স কৰি লম
গোটেইখিনি মই দি দিলোঁ ইয়াতে যিমানখিনি মই ভাজিছিলোঁ ভুজিয়া টাইপত যিমানখিনি মই বনাইছিলোঁ গোটেইখিনি মই ইয়াতে দি দিলোঁ আৰু ইয়াক এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম যাতে গোটেইটো মিক্স হৈ যায় অকণমান গাজৰ বাকী আছে আৰু মই এইখিনিও দি দিওঁ বেছি হ'ব বুলি ভাবিছিলোঁ মই কিন্তু বেছি নহয় অলপ অলপকৈ মই গোটেইখিনি দি দিলোঁ যিমান বেছি সময় গুলিব পাৰে সেইটো ভাল কাৰণ মিক্স হওঁতে সুবিধা হয় এটা এটা হৈ নাই আকৌ গোটেইটো মিক্স হৈ গ'ল ধুনীয়াকৈ এতিয়া মোৰ টাৱা গৰম হৈ আছে বহুত বেছিও গৰম নালাগে কিন্তু টাৱা নহ'লে জ্বলি যাব ইয়াতে এতিয়া আপুনি দিয়ক আৰু এটা এটাকৈ এতিয়া আমাৰ টাৱা গৰম হৈছে মোটামুটি ইয়াত মই এতিয়া অকণমান তেল ছটিয়াই দিম সাধাৰণ তেল একদম বহুত তেল ইউজ নকৰোঁ কিন্তু মই অকণমান তেলতে এই কৰোঁ আৰু আপোনাৰ ইণ্ডাকশ্যনত এনেও তেল নাখায় এনেকৈ চাৰিওফালে এই কৰি ল'ব লাগে এতিয়া মই দিওঁ আপোনালোকে চাওক চাওক ইয়াক মিক্স কৰাত ভাল হৈছে সেইকাৰণে এটা ছাইডত অহা নাই যি অকল এটা ছাইডতে আটাটো গৈছে চব্জিখিনি এটা ছাইডত গৈছে এনেকুৱা হোৱা নাই এই সমানে চাৰিওফালে পৰিছে এতিয়া চাওক অলপ অলপকৈ ছাইডৰ পৰা ফুলি আহিছে চাওক ব্ৰাউন কালাৰ হৈ আহি আছে এতিয়া এতিয়া আমি এবাৰ উল্টাই দিলোঁ উল্টাই দিয়াৰ পিছত অকণমান তেল লগাই দিব লাগে আৰু চামুচখনেৰে মই উল্টা ভাইটোত তেল লগাই দিলোঁ যে ই নিজে নিজে এৰি গৈছে লাগি ধৰা নাই উল্টাবৰ কাৰণে সহজ হয় কিমান ধুনীয়াকৈ উল্টি গৈছে চাওক দেখিবৰ কাৰণে কিমান ধুনীয়া হৈছে চামুচেৰে অকণমান তেল ঘঁহি দিম এতিয়া ইয়াৰ পিছত প্লেট এখনত মই উলিয়াই আনিম চাব আপোনালোকে কিমান ধুনীয়া হয় চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ দেখিলে খাবৰ মন যায় তো গতিকে এনেকৈ আপোনালোকক ঘৰতে চেষ্টা কৰক নিশ্চয় পাৰিব বনাবলৈ বহুত সহজ হয় তো ভিডিঅ'টো চাই কেনে পালে জনাব পৰঠা দেখিবৰ কাৰণে কেনে হৈছে সেইটোও জনাব তো চেনেলটো চাই থাকক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো নেক্সট আকৌ যিবোৰ ভিডিঅ' বনাম যিবোৰ পৰঠা বনাম সেইবিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যাব অট'মেটিকেলি তো ধন্যবাদ আজিলৈ